পিতা মাতাৰ আচলৰ ধন কচোন বাচা শুনো তোৰ মুখেৰে আমি বাৰু আহি আছি ইমান তোৰ বাৰুকি বাচা পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাচা হয় তই যে আমাৰ জীৱন একমাত্ৰ সম্বল হয় সঁচা কথা বাচা আমি অপৰাধী তোৰ ওচৰত পিতা আমি তোৰ গলগ্ৰ হৈ কিমান যে শাস্তি দিছো বাচা নহয় নহয় পিতা নহয় নহয় আই তোমালোকে তেনেকৈ নকবা মোক ইতিমধ্যে চৰমে সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া আপোনালোকক বুজাম কেনেকৈ পিতা সেয়া আপোনালোকক বুজাম কেনেকৈ আই তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি এৰা জীৱনে শিকাইছে তোক যিটো সময়ত তই বন্ধু বান্ধৱৰ সৈতে ৰং ৰহস্যৰে জীৱন উপভোগ কৰিব লাগিছিল পিতা আৰু সেইটো সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিব লগা হৈছে হাবিয়ে বননিয়ে ফল মূল বিচাৰিব লগা হৈছে দুৱাৰে দুৱাৰে ভিক্ষা মাগিব লগা হৈছে কেতিয়াবা ৰ'দত কেতিয়াবা ভোকত অনাহাৰ অনিদ্ৰাত তোৰ জীৱন গৈছে বাচা ৰ'দে বৰষুণত তিতি ঘূৰি ইমান কষ্ট কৰি আমাক কিয় জীয়াই ৰাখিছে পিতা নহয় পিতা অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ পিতা তোমালোকৰ অবিহনে মই দেৰি নিথৰুৱা হৈ পৰিম পিতা বাচা বুলি শুনি তেতিয়াই এখানি মাত হিয়ামোৰ হাত পৰি যায় পিতা পিতা আৰু আই এতিয়া বলা যাওঁ আমি নিজ লক্ষ্য